আৰু মই লগত কৈছোঁ 20 লাখ 25 লাখ কিবা লাগে গুৱাহাটীত ফ্লেট এটা কিনি ল'বৰ কাৰণে পইচা লাগে সেইটো মোৰ পৰা লৈ ল'ব। কালিতো কোকৰাঝাৰতো কৈছোঁ সৰলপাৰাত এভিকশ্যন হ'ব। মই প্ৰমোদ বড়োক মাতি আনি কৈছোঁ, তেওঁলোকতো খিলঞ্জীয়া মানুহ, তেওঁলোকে কৈছে ছাৰ কৰি দিম। মানুহে হাত দাঙি দিয়ক যে আপোনালোককতো মই বহুতবাৰ কৈছোঁ যে গুৱাহাটীৰ পানী হোৱা বুলি নিলিখিব, ময়ো শিল খাকুত নাযাওঁ। আপোনালোকে দুইটা ফালে দবাব কোবাই থাকে, সমস্যাটো হ'ল সেইটো। दान मोनथामनि सिगां गुवाहाटीयाव मोनसे एफेक्सन खालामदोंमोन। नोंथांमोना गासैबो मिथिखागौ हिलखागुआव एफेक्सन खालामदोंमोन एग्जामनि समाव। गोबां गथ' गथायानो एग्जामनि समाव सिलिंखार जानायखौ नुनो मोन्दोंमोन। दुखुजों गाबनाय बा सिलिंखार जानाय बेफोरबायदि थासारिखौ नुनो मोन्दोंमोन। दा बेनि उनावनो हिलखागुआव एगेन एफेक्सन खालामनो थांगासिनो दङ। नोंथांमोना निउसफोराव नुदोंबो जानो हागौ। बेनि अनगायैबो लोगोसे बिटिआर ओनसोलाव सरलपारा बेयाव एफेक्सन खालामनाय खोथाखौ आसामनि CM हिमन्त बिश्व शर्माया फोरमायदों। दा बेफोरबायदि बिथिङाव दैज्लां बोथोर बेथिंहाय अखा बांखानि सम, बे समाव एफेक्सन खालामनो जुदि थांमारोब्ला जोंनि बिटिआर ओनसोलावबो अब्ला मोनसे गाज्रि थासारि सोमजिगोन होननानै आं सानो। मानोना अखा बांखानि दिनाव जुदि न' बांखौ सेफायना होयोब्ला बेफोरबायदि बिथिङाव मोनसे दुखुनांथावना जारिमिन ओंखारलायगोन जोंनि गेजेरावबो। जियानो जाया मानो बिथाङा एफेक्सननि सायाव मा फोरमायखौ আজমলক মই ফোন কৰি কৈছোঁ, আপকা মাটি নেই ৰেহেগা হাম লে লেগা, দি দিলে। ইয়াত আৰু ক'ৰবাত বিজেপি গভৰ্ণমেণ্টৰ দিনত আৰু আজমলৰ মাটি এভিকশ্যন নহ'ব নেকি? প্ৰথমটো সেইকেইটাকে পিটি ল'ম। জিঞ্জাৰ হোটেলৰো নটিচ গৈছে, কিন্তু জিঞ্জাৰ হোটেল দখল কৰা নাই। তৰুণ গগৈ চৰকাৰে তেওঁলোকক দিছিলে। দখল আৰু দিয়াৰ মাজত পাৰ্থক্য আছে নহয়। কোনোবা এখন চৰকাৰে দিয়া আৰু দখল কৰাৰ মাজত পাৰ্থক্য আছে। আজি তৰুণ গগৈ জীয়াই থাকিলে আমি সুধিলোহেঁতেন যে জিঞ্জাৰ আপুনি কিয় দিলে, টেনিছ ক্লাবক কিয় দিলে। এতিয়াতো মই সেইটো সুধিব নোৱাৰোঁ। গতিকে আইনৰ মতে লোৱাৰ ব্যৱস্থা হৈছে। তেওঁলোকেতো হাইকোৰ্ট কৰিছে, হাইকোৰ্টতো হাৰিছে। আৰু যদি শিলখাকুত দখল কৰিব লাগে আহক, আমি সকলোৱে একেলগে দখল কৰোঁ। মাত্ৰ 150 জনক কিয় দখল কৰিব দিয়ে? মোৰো সমষ্টিত ইমান মাটি নোহোৱা মানুহ আছে, মই চবকে ক'ম ব'লক গৈ দখল কৰোঁ। সেই 150 জনে কিয় দখল কৰিব? আমিও দখল কৰোঁ তেতিয়াহ'লে। আপোনালোকেও কৰক, মোৰ কাৰণে মাটিৰ ওচৰত আহি থাকে। আপোনালোকেও যাওক দখল কৰি লওক, আধা বিঘা 1 বিঘা যদি দখলেই কৰিব লাগে। এইটো ভাল কথা নহয়। আৰু মই তেওঁলোকক কৈ থৈছোঁ যে আপোনালোকক যিমানটো লাগে মই সিমানটো ল'ম, যিমান নালাগে মইনো কিয় মানুহৰ কষ্ট বুজিম। আৰু মোৰ লগত মিটিঙো কৰিছে যে ছাৰ কোনো আপত্তি নাই, আপুনি যিমান লাগে লৈ লওক। আৰু মই লগত কৈছোঁ 20 লাখ 25 লাখ কিবা লাগে গুৱাহাটীত ফ্লেট এটা কিনি ল'বৰ কাৰণে পইচা লাগে, সেইটোও মোৰ পৰা লৈ ল'ব। আৰু কি কৰিব পাৰোঁ কওক? যে কোনোবা যদি সঁচা দুখীয়া মানুহ আছে যে চৰকাৰে ফ্লেট এটা কিনি দিব লাগে 20, 25, 30 লাখ টকাত, মই কিনি দিম। মোৰ পইচাটো নহয়, চৰকাৰৰে পইচা, কিনি দিম, তাতো আপত্তি নাই। কিন্তু এনেকৈ মাটিখিনি ধৰি তাতে এজন মানুহে 2 বিঘা মাটি আছে, তাত 2 বিঘা মাটিৰ ভেলু 7 কোটি টকা। কোনোবা মাটি নোহোৱা মানুহক আপুনি 7 কোটি টকাৰ মাটি দখল কৰিব দিব নেকি? কালিতো কোকৰাঝাৰতো কৈছোঁ সৰলপাৰাত এভিকশ্যন হ'ব। মই প্ৰমোদ বড়োক মাতি আনি কৈছোঁ, তেওঁলোকতো খিলঞ্জীয়া মানুহ, তেওঁলোকে কৈছে ছাৰ কৰি দিম। গতিকে ইয়াততো আমি ইমান ধুনীয়া ন্যায় কৰি চৰকাৰ চলাইছোঁ, ইয়াতকৈ আৰু ক'ত ন্যায় পাব? শিলখাকু বিলখনত বহি ল'লে পানী যোৱা ৰাস্তা নাই, মানুহে গালি গালাজ কৰি থাকে। মানুহে হাত দাঙি দিয়ক যে আপোনালোককতো মই বহুতবাৰ কৈছোঁ যে গুৱাহাটীৰ পানী হোৱা বুলি নিলিখিব, ময়ো শিলখাকুত নাযাওঁ। আপোনালোকে দুইটা ফালে দবাব কোবাই থাকে, সমস্যাটো হ'ল সেইটো। দবা কোবোৱাটো বন্ধ কৰক। মই আজিয়ে কৈ দিম যে মোক নালাগে শিলখাকু।